নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম কিছুমান অসমীয়া গানৰ বিষয়ে। সাধাৰণতে আমি দেখিবলৈ পাওঁ অসমীয়া গান বুলি ক'লে ৰোষ্টাৰ বিলাকে বা তেনেকুৱা ধৰণৰ কিছুমান আজিকালি সকলোৱে বেয়া গান কৰে দেখা পায়। কিন্তু বেয়া গান অসমীয়া আজিকালি সকলো গান বেয়া ওলাইছে নেকি? ভাল গান ওলোৱা নাই নেকি? আগতে ওলাইছিল গান, ভাল গান আছিল, কিন্তু এতিয়া সকলোৱে কয় যে এতিয়াৰ গানবিলাক ভাল নহয়। এতিয়া সকলো গান বেয়া নেকি? আমি আজি সেই বিষয়ে কথা পাতিম। এতিয়ালৈ গান সকলো গান বেয়া নেকি? আচলতে এতিয়াও ভাল গান ওলাইছে। আমি দেখিবলৈ পাইছোঁ যে এতিয়াও ভাল গান ওলাইছে, তাৰ ভিতৰত বেয়া গান ওলাইছে, ভাল গান ওলাইছে। যে আমি প্ৰথমতে আজিৰ পৰা ৮-১০ বছৰ আগৰ এটি গান চাবলৈ বিচাৰিছোঁ, জানমণিৰ গান। সেই ৮-১০ বছৰ আগত সেই জুবিনদাৰ এটি জানমণি গীত প্ৰথমে চাবলৈ বিচাৰিছোঁ। জানমণি ঐ আছে গৈ ঐ বুকুৰ ধপ ধপনি বাঢ়ে মোৰ গছে বনে কুলিৰ মাতে বিহুটি আনে। জানমণি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে। বতাহে গছে বনে কুলিৰ মাতে বিহুটি আনে। জানমণি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে। এই গীতটি দেখিবলৈ পালে কি ধুনীয়া সুৰ বা গীতটিৰ কথা সকলো একদম ধুনীয়া, একদম শব্দ বা সুৰ বা গীতটিৰ মাৰ্জিত সাজপাৰ দেখি কিবা এটা ভাল লাগিছে। কিন্তু এতিয়াও জানমণিলৈ গীত লিখিছে, গীত ওলাইছে জানমণিৰ, কিন্তু এতিয়াৰ জানমণি গীত কেনেকৈ আছে আহকচোন অকণমান চাই দিওঁ। জানমণি I love you, I love you, I love you. Oh জানমণি I love you, I love you, I love you. এইটো হৈছে এতিয়াৰ জানমণিৰ গীত, এতিয়া জানমণিক লৈ লিখা গীত, গোৱা গীত। সেই তেতিয়াৰ জানমণি গীত আৰু এতিয়াৰ জানমণি গীতত পাৰ্থক্য দেখিবলৈ গৈছে যে তেতিয়াৰ জানমণিৰ সুৰ বা কথা কি সুন্দৰ আছিল, আৰু এতিয়া জানমণি দেখিছে মাতটোতো ক'বই নোৱাৰে, অটোটিউন লগাইছে বা গীতৰ শব্দ সুৰ সেইটো একোৱেই নাই। মানে বিহু গীত বুলি ক'বই নোৱাৰে। এইটো বিহু গীতৰ নামত কলংক, এইটো আচলতে মক্কেল আমি এইবোৰ আচলতে বিহু গীতৰ নামত। আচলতে বিহু গীত নহয়, এইটো বিহুসুৰীয়া গীত। আচলতে বিহুসুৰীয়া গীত বুলি কয়। মোৰ কথাত ক'বলৈ গ'লে এইটো গীতেই নহয়, এইটো আচলতে গীত নহয়। আচলতে গীত হ'ব লাগিলে শব্দ ভাল লাগিব, তাৰ এইটো গীত হ'ব নোৱাৰে আচলতে। তেনেহ'লে বন্ধুসকল, এতিয়া আমি কি ক'ম? আজি বেয়া গীতৰ বিষয়ে সকলোৱে আলোচনা কৰিব। গতিকে বেয়াবোৰ বাদ দিয়ক। আজি বেয়াবোৰ আমি আচলতে বাদ দিব লাগে, কাৰণ আমি বাদ দিলে, যেতিয়া আমি বাদ দিম তেতিয়া গীতবোৰ নচলা হ'ব। আচলতে যিমানে ৰোজ কৰিব সিমানে পপুলাৰিটি বাঢ়ি থাকে। সেইকাৰণে আমি আজি বেয়া গীতবোৰ বাদ দি ভাল গীতৰ আলোচনা কৰিম। এইবিলাক ভাল গীত কি ওলাইছে আমি চাই লওক। মোৰ বন্ধু বিদ্যুতে দেখাব ভাল গীত কি ওলাইছে আচলতে। আজি আমি একদম মানে ভাল গানৰ কথা আলোচনা কৰি আছো। অলপ আগত সঞ্জীৱে কৈ গেল যে ভাল গান আচলতে এই যে ৰোজগিলা কৰি আছে চবে, এই কৰি আছে যে ৰোজগিলা সিহঁতে গোটা বেয়া গান ওপৰত কৰে। কিয় ভাল গানৰ ওপৰত কৰিব নোৱাৰা? তহঁতে ভাল গানৰ ওপৰতো কৰিব পাৰি। ভাল গানতো কিমান ওলছি, হয়নে নহয়? আমি বাৰু দূৰৰ কথা কবাই নাযাওঁ, নতুনকে এই বছৰ কেতিয়া কিমানটা ভাল গান ওলছি সেইটাৰ বিষয়ে আলোচনা কৰ। তহঁতে খালি কি বেয়া সপ্ৰা বিচাৰি থাকা। বেয়া সপ্ৰা বিচাৰিলে নহব, আমি ভাল গানৰ ওপৰতো বিচাৰিব লাগিব। ভালতো গান ওলছি, গতিকে ভাল গানৰ ভিতৰত মই কবা গেলি জুবিনৰ মা এলবাম এটা ওলছি, তাৰে গোটেইকেইটা গান আপোনালোকে চাব, চাই পেলাই কব না বেয়া আছিল
না ভাল হৈছে, কিন্তু মোৰ মতে ভাল হৈছে, গোটেইকেইটা গানেই ভাল হৈছে। গতিকে সেইগিলাখানৰ ওপৰত কথা পাতিব লাগে। তাৰ নিচুকনি গীত মোৰ কিনিনো হেৰালে, হৃদয় কোণত থানবান জ্বলি থকা জেউতি কোতেনো নুমালে, সমীৰত ধুমুহা গান এন্ধাৰে সাৰ পাই হাঁহি মাৰি কয়, তইহে মোৰ সন্তান, তইহে মোৰ সন্তান। ভাল হৈছে, গোটেইকেইটা গানেই ভাল হৈছে। গতিকে সেইগিলাখানৰ ওপৰত কথা পাতিব লাগে। তাৰপিছত আমাৰ নতুনকে এই দিনাখানে এটা ৰিলিজ হৈছে, আৰু 4-5 দিন মান হল উদয়। বাবুৰ এটা গান ওলছি, চাকৰি বিচাৰি। এটা সঁচা কথা কৈছি, চাকৰি বিচাৰি পেলাই আমি গোটাই অসমীয়া জাতিটো আজি নিবনুৱা হৈ গৈছো। গোটাই চাকৰি লাগে, কৰ্ম সংস্থাপন নাই, ভাল কাম কৰিব নোৱাৰো, কষ্ট কৰিব নোৱাৰো। আমিও নোৱাৰো, বেলেগৰ কথা কইলে নাই, মোৰ কথাও কৈছো। সঁচবৰে ক্ষেত্ৰত আকে আমি অসমীয়া যিহেতু, গতিকে সেইটো এটা ভাল কাম। তাৰ লগত ভাল কামটো কি হৈছে যে তাৰ লগত গানটো মাৰছি, গম পাইছে নে আপোনালোকে? চাব যদি, মই লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া দেখিম, কমেণ্টত লিংকটো দিম বাৰু গানৰ। বাবু বৰুৱাই কাৰ লগত মাৰছি, মন্টু ৱালি। মন্টু ৱালিক চিনি পায় নহয় আপোনালোকে? কণা আমাৰ নলবাৰীৰে দক। তাৰ লগত ইমান ধুনীয়া গান এটা মাৰছি, এই গানটো মাৰছি। গানটো আপোনালোকে অলপ চাই লওক, অলপ সময় চাই লওক। চাকৰি বিচাৰি ফুৰোতে আমি হলো নিবনুৱা, চাকৰি বিচাৰি ফুৰোতে আমি হলো নিবনুৱা, খেতি বাতি কৰি খাবলৈ পাহৰি গলো এতিয়া, আলহীয়ে চল চাই বেহা পাতিছে চোতালত, জাতিটো উঠিব নোৱাৰাকৈ মাৰিছে গোৰ কঁকালত, আমি বুজি পাম কেতিয়া অসমীয়া নহবা এলেহুৱা, অসমীয়া নহবা এলেহুৱা। যত্ন কৰিলে ৰত্ন পাই, পঢ়িছিলো সৰু থাকোতে, কথাৰে নহয় প্ৰগতি, কৰিব লাগিব হাতেৰে। যত্ন কৰিলে ৰত্ন পাই, পঢ়িছিলো সৰু থাকোতে, কথাৰে নহয় প্ৰগতি, কৰিব লাগিব হাতেৰে। হ'ব লাগিব হালোৱা, হ'ব লাগিব বনোৱা, আৰে হ'ব লাগিব হালোৱা হ'ব লাগিব বনোৱা, তেহে বাচিব থলুৱা অসমীয়া নহবা এলেহুৱা, অসমীয়া নহবা এলেহুৱা। আপোনালোকে গানটো চাই নিশ্চয় ভালেই পাইছে। কিয় ভাল পাইছে বুলি মই কওঁ জানে না? কাৰণ একজন অন্ধ মানুহক চান্স দিয়াটো, বা এজন গৰীব মানুহ, দুখীয়া ল'ৰা এটাক ভাল জাগাৰ পৰা উলিয়াই অনাটো বহুত ভাল কথা। গতিকে সেইগিলাখান গানৰ ওপৰত আমি ৰোজ নহয়, আমি এটা মানে ভাল এটা গানৰ যিটো আমি প্ৰচাৰ কৰিম যে আচলতে অসমতো বহুত কিবা কিবি ভাল হৈ আছে, অসমতো বহুত ভাল মানুহ আছে, বৰ্তমানো বাচি আছে। গতিকে সেইগিলা মানুহৰ কথা আমি কম, যোনে জানিব বিচাৰে। গতিকে আমাৰ চেনেলটোৰ দ্বাৰা সেইখিনি কথা জানিব পাৰো যে ক'ত ভাল হৈ আছে আচলতে। যে আৰু কিছুমানে কি কৰে, বাকী আপোনাৰ বহুত চেনেল পাব, ৰোজ কিমান যি আপোনাৰ বাপৰে বাপ কিমান গোটাই সিহঁতে কি কৰে যে বেয়া কথাৰ ওপৰত দি, যে এতই পেণ্টটো অলপ ঢিলাকে পিন্ধছি, সেইটো পিছ পটিংটো দাঙি পিন্ধছি, এইগিলাখান কথা আলোচনা কৰবা যায়। এইগিলা কথা আলোচনা আমি নকৰো। আমাৰ কথাটো হ'ল যে ভাল কাম কোনে কৰিছে, জুবিন দাই ভাল কাম কৰি আছে অসমৰ,
গতিকে আমি চবেই জুবিনৰ ফ্ৰেণ্ড মই জানাত মোটামুটি 90% মানুহে অসমৰে জুবিনৰ ফ্ৰেণ্ড গতিকে এতিয়া বাবুৰো ফ্ৰেণ্ড হৈছোঁ লাহেকে কাৰণ সি বহুত ভাল কাম কৰি আছে এইগিলাখান এতিয়া ধৰি লওক এই যিটো গানটো মাছি মন্টু আলিৰ লগত এই গানটো আচলতে সিটো বেলেগকো দিব পাৰিলে হয় এটা বেলেগ ভাল এটা বেলেগ গায়ক এটাকতো উঠাব পাৰিলে হয় হয়নে নটকা টকা গায়ক কিন্তু সি নুথৈ কিয় নুথৈ যেতিয়া সি জানে যে ভাল হ'ব লাগে অসমৰ মানুহগিলা সদায় উন্নতি হ'ব লাগে গতিকে এই গানটোৰ ওপৰত এইকাৰণে আজি আমি ভিডিঅ'টো বনালোঁ ভাল বস্তুটো আচলতে প্ৰচাৰ কৰাৰ কাৰণে আমি সদায় দায়িত্ববদ্ধ অসমৰ সংস্কৃতি জাতীয় সংস্কৃতি সামাজিকত যিমানবোৰ ভাল কাম হৈ থাকে সেই গোটেইবোৰ ভাল কামৰ আমি নমুনা আমি দেখুৱাওঁ তো আমাৰ দায়িত্ব বুলি ভাবিছোঁ তাৰে ওপৰত ভিত্তি কৰি আমি এই সুমন বিদ্যুৎ চেনেলটো খুলিছোঁ যিমান ভাল কাম হয় য'ত যিমান ভাল কাম হয় এই গানৰ বুলি নহয় অভিনয় জগতত এক্টৰ এক্ট্ৰেছ বা ধৰি লওক গান বুলি অকল নহয় ধৰি লওক ৰাজনীতিৰ ক্ষেত্ৰতো যদি কিছুমান ভাল ভাল কাম হয় যে সেই কামবিলাক আমি আচলতে দেখুৱাম আৰু আমি সমাজ সংস্কৃতিবিলাক দেখুৱাম কেনেহেন যে ধৰি লওক আজি এটো অনুষ্ঠান অকল আমাৰ এখানিত হয় বেলেগত নহয় বা বেলেগত হয় আমি নাজানো সেই বস্তুটো আমি প্ৰচাৰ কৰিম যে এটো সংস্কৃতি আপোনালোকে চাওক যে অসমত এনেকুৱা এটা সংস্কৃতি আছে এনেকুৱা এটা উৎসৱ হয় এনেকুৱা উৎসৱ পাৰ্বণ হয় সেইগিলাৰ ওপৰত আমি আচলতে আলোচনা কৰিম এই মানে আমাৰ চেনেলটো এই চেনেলটোত সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব আপোনালোক আশা থাকিল যিসকলে আমাৰ মানে বৰ্তমান আমাৰ ছাবস্ক্ৰাইবাৰ 1K পাৰ হৈ গৈছে গতিকে আৰু হ'ব আপোনাৰ 1K পাৰ হৈ গ'ল মাত্ৰ আমি কেতিয়া ভিডিঅ' দিছোঁ বা বোধহয় 17টা না 18টা ভিডিঅ' দিছোঁ মানে প্ৰথমৰ পাই এনে কিন্তু মেইন আমাৰ এই টপিকৰ ওপৰত ভিডিঅ' মাত্ৰ 7টামান দিছোঁ গতিকে 1K পাৰ হৈ গৈছে গতিকে আমি ৰিকমেণ্ডেড কৰি থৈ দিছোঁ যাতে আপোনালোকে গম নাপায় ছাবস্ক্ৰাইবাৰ হৈ থাকিব বাঢ়ি থাকিব কিন্তু আপোনালোকে গম নাপায় গতিকে সেইটো কৰি থৈ দিছোঁ বাৰু যা হওক সেইগিলা কথা পিছত গতিকে আমি এই ভাল কথাৰ ওপৰত আমি নিশ্চয় আপোনালোকৰ লগত সদায় দায়িত্ববদ্ধ আপোনালোকে কমেণ্টত ক'ব যে কাৰোবাৰ যদিকে বেলেগ যে এইটো গানৰ ওপৰত কৰা এইটো গান কিয় ভাল এইটো দেখুওৱা বা কিবা এটা ভাল কাম হৈছে আপোনালোকে কৈ দিব আমি ভাল কামটোৰ ওপৰত নিশ্চয় দেখুৱাবলৈ যাম আৰু একদিন মাজতে আৰু একদম আমাৰ ভ্লগ এটা হ'ব যে ভ্লগটো হ'ব যে মন্টু আলিৰ ওপৰত মন্টু আলিৰ ঘৰত আমি যাম যাই তাৰ লগত অলপ আলাপ আলোচনা কৰিম কেনে কি তাৰ এতিয়া বৰ্তমান পৰিৱেশ কেনে সি কেনেকৈ চলি আছে কি কৰি আছে কল যে বাবুবোৰে তাক কিমান সহায় কৰিছে তাৰপিছত নেকিবাই কিমান সহায় কৰিছে ভিগু সহায় কৰা বুলি শুনিছোঁ গতিকে ভিগু তাৰ লগত গানো মাৰিছে বোধহয় এটা গতিকে ইহঁতে সহায় কৰিছে জুবিনেও কৰিছে আৰু অজয় ফুকনেও কৰা বুলি শুনিছোঁ গতিকে ইহঁত চবেই তাক আচলতে কিমানখিনি সহায় সুবিধা আগবঢ়াইছে তাৰপিছত আপোনাৰ এইখিনিয়ে আৰু যে তাৰ এতিয়া বৰ্তমান অৱস্থা কেনে সি কেনেকৈ চলি আছে চলি তাই সি বুলি কোৱা গান নলবাৰী মানুহ না আচলতে তেখেতে কেনেকৈ চলি আছে কেনেকৈ কি কৰি আছে গোটেইখিনি আমি জানিব গ'লে একদিন আমি তেখেতৰ ঘৰত যাম মন্টু আলিৰ ঘৰত যাম তেখেতৰ বাৰ্তা ল'ম আমি ক'ত কি হয় কেনেকুৱাকৈ চলি কেনেকুৱা কি কৰি আছে বাবুৰা আৰু তেওঁক গান অফাৰ কৰিব নেকি তেওঁৰ বাবুৰাৰ লগত আৰু এলবাম কৰিব নেকি এনেকুৱা বিষয়ত আমি কিছুমান কথা আলোচনা কৰিবলৈ আমি আচলতে মন্টু আলিৰ ঘৰলৈ যাম ইয়াৰ হয়তো ধৰি লওক আৰু 2-3টা ভিডিঅ'ৰ পিছত আৰু নেক্সট ভিডিঅ'টো আপুনি আমি মন্টু আলিৰ লগত পাব কথা বাৰ্তা জনাল গতিকে এইখিনিয়ে ক'ব লগা আছিল আজি আমাৰ গতিকে আপোনালোকে ভিডিঅ'টো যদি সঁচাকৈ চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰি আমাক জনাব ক'ৰবাত যদি ভুল হৈছে আমাৰ যিহেতু আমি নতুন ভিডিঅ' বনাই আছোঁ গতিকে ভুল হ'ব পাৰে কিবা ভুল বান্ধি হ'লে আপোনালোকে ক্ষমা কৰিব আৰু কমেণ্ট বক্সত নিশ্চয়কৈ জনাব আমি আপোনালোকৰ সৰু ভাইটি বুলি কিবা ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব আমি নিশ্চয় ভুলটো মানে মাফ কৰিবলৈ মানে কাটিবলৈ চেষ্টা কৰিম যৎপৰোনাস্তি চেষ্টা কৰিম গতিকে এইখিনিয়ে ক'লোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো প্লিজ